আমি আজি ইউথ ক্লাব সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে কম সংখ্যক ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষাগুৰু অভিভাৱক এনেকৈ আমি উদযাপন কৰিলোঁ বিশ্ব সংগীত দিৱস। লগতে যোৱাকালি 20 জুন তাৰিখে যিহেতু বিষ্ণু ৰাভা দিৱস উদযাপন হৈছিলে বহুত জেগাত, আমি একেলগ কৰি দুটা দিৱস একেলগে উদযাপন কৰিলোঁ। ইয়াত আমাৰ মাজতেই আমি দুইটি গীত গালোঁ। আমাৰ মাজত আছে আমাৰ শ্ৰদ্ধাৰ ৰিণ্টি বাইদেউ, আমাৰ সংগীত মহাবিদ্যালয়ৰে আমাৰ শিক্ষাগুৰু বাইদেউ। আজি সংগীত বিশেষ দিনটোত অৰ্থাৎ আমাৰ যি বিশ্ব সংগীত দিৱসৰ আপোনালোক শুভেচ্ছা জনালোঁ বহুত বহুত। আৰু আপুনি কি ক'ব আমাৰ ইউথ ক্লাবৰ জৰিয়তে যিহেতু আমি অনুষ্টুপীয়াকৈ হ'লেও আমি উদযাপন কৰিলোঁ? নমস্কাৰ, সকলোলৈকে আজি বিশ্ব সংগীত দিৱসৰ শুভেচ্ছা জনাইছোঁ। আচলতে আজি এই দিনটোত আমি বহুত বছৰ ধৰি বিশ্ব সংগীত দিৱস পালন কৰি আহিছোঁ, কিন্তু যোৱা বছৰ আমি এই দিৱসটো উদযাপন কৰিব পৰা নাছিলোঁ মহামাৰী কৰোণাৰ কাৰণে। যিয়ে নহওক তথাপিও আমি এইবাৰ এই নিৰীক্ষা অকণমান আঁতৰাই থৈ আমি একেবাৰে সৰুকৈ অনুষ্টুপীয়াকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় 20জনমান ছাত্ৰ ছাত্ৰীৰে আমি অনুষ্ঠানটি আজি আয়োজন কৰিলোঁ। এইদৰে আমি যোৱাকালি হৈ যোৱা বিষ্ণু ৰাভা দিৱসৰ কলাগুৰু বিষ্ণু ৰাভালৈকো আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু বিশ্ববৰেণ্য শিল্পীসকলক আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি শ্ৰদ্ধা নিবেদিছোঁ। হয়, ধন্যবাদ বাইদেউ। আমাৰ মহাবিদ্যালয়ৰ আমাৰ ছাৰ আছে প্ৰাঞ্জল শৰ্মা ছাৰ। ছাৰ, আজি দিনটো একেলগে আমি কটালোঁ, বহুত দিনৰ মূৰত আমি লগ হ'লোঁ। ছাৰ, কি ক'ব আমাৰ দৰ্শকসকলৰ কাৰণে? আজি আমি সংগীত মহাবিদ্যালয় ক্লাবৰ 15 বাৰ্ষিক, আমাৰ 15 বছৰ হ'ল সংগীত বিশ্ব সংগীত দিৱস আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। এটা ভাল লগা দিন আমি আড়ম্বৰপূৰ্ণকৈ এই দিনটো উদযাপন কৰিছিলোঁ এইবেলি, আৰু যোৱাবেলি আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ আনুষ্ঠানিকভাৱে। এইবেলি আমি সামাজিক দূৰত্ব মানি আমাৰ সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজেৰে আজি এই বিশ্ব সংগীত দিৱসটি উদযাপন কৰিছোঁ। আৰু এই মুহূৰ্তত অপেচাদাৰী শিল্পীসকলেৰে সংগীত পৰিৱেশনৰ যি এটা বাৰ্তা, মানৱ কল্যাণৰ বাবে সংগীত, মানুহৰ বাবে সংগীত, সেই বাৰ্তালৈ বিশ্ব সংগীত দিৱস সমগ্ৰ বিশ্বত উদযাপিত হৈ আহিছে। আৰু এই উদ্দেশ্য আগত ৰাখি বিশ্বৰ প্ৰতিখন দেশত বিশিষ্ট সংগীত শিল্পীসকল আজিৰ দিনটোত সমবেত হয় সংগীতৰ বাবে এটা দিন। মই কৈছোঁ যে অপেচাদাৰী এটা মানসিকতা লৈ আজিৰ দিনটোত তেওঁলোকে সংগীত পৰিৱেশন কৰে। আৰু এই সংগীতৰ মাজেৰে আমি সমাজখনক এটা শুভ বাৰ্তা দিব খুজিছোঁ। মানুহে মানুহৰ কথা ভাবক, মানুহে সংগীতৰ জৰিয়তে মানুহৰ কথা ভাবক, এই বাৰ্তাটোকে আমি দিব খুজিছোঁ। আৰু আমি আশা কৰিম কম সময়ত সমগ্ৰ বিশ্বৰ পৰিৱেশ মানুহৰ অনুকূল হ'ব আৰু আমি ভালকৈ আমাৰ সকলো দিশতে সংগীত নহয় প্ৰতিটো ক্ষেত্ৰতে আমি আমাৰ দিনবোৰ আমাৰ বিচৰা ধৰণে উদযাপন কৰিবলৈ আমি সক্ষম হ'ম। ধন্যবাদ। ধন্যবাদ জনাইছোঁ ছাৰ। সেয়া আমাৰ সংগীত মহাবিদ্যালয়ৰ সংগীতৰ শিক্ষক শ্ৰদ্ধাৰ প্ৰাঞ্জল শৰ্মা ছাৰ। মই ইতিমধ্যে ক'লোঁ যে আমাৰ একেবাৰে কম সীমিত সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি আজি আচলতে সংগীত দিৱসটি উদযাপন কৰিলোঁ। লোচনা বাইদেউ আছে আমাৰ মাজত। একাষাৰ কিবা আমাৰ যিহেতু সংগীত দিৱস আমি কম সংখ্যক মানুহৰ জৰিয়তে হ'লেও আমি উদযাপন কৰিলোঁ। বাইদেউ, আপোনাক বিশ্ব সংগীত দিৱসৰ শুভেচ্ছা জনালোঁ, লগতে কি ক'ব আমাৰ দৰ্শকৰ মাজত? নমস্কাৰ, মোৰ নাম লোচনা ৰামনে। আজি বিশ্ব সংগীত দিৱসৰ মোৰ শ্ৰদ্ধাৰ শিল্পীসকল আৰু গোটেই সংগীতপ্ৰেমী ৰাইজসকলক মই আন্তৰিক শুভেচ্ছা জনালোঁ। গতিকে
মাজত আছে কৃষ্ণজ্যোতি বৰা আছে, ডিম্পী আছে। কি ক'বা ডিম্পী, একেলগে আমি গান গালোঁ ইয়াতে ইউথ ক্লাবত। অৱশ্যে খুব ভাল লাগিল বাৰু, বহুত দিনৰ পৰা এনেকুৱা একো প্ৰগ্ৰেম পোৱা নাই। আজি সৰুকৈ হ'লেও এনেকৈ আহি বহুত ভাল লাগিল, সকলোকে লগো পালোঁ আৰু ধৰক অলপমান গানৰ চৰ্চাও কৰিলোঁ, ভাল লাগিল। কৃষ্ণ বিশ্ব সংগীত দিৱস প্ৰতি বছৰে আমি ইউথ ক্লাবত এয়া অনুষ্ঠিত কৰে অনুষ্ঠানটো, আৰু এইবাৰো খুব অনুষ্ঠিতভাৱে পাতিছে। আৰু আহি আমি সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ক'ভিড প্ৰট'কল মানি আমি অনুষ্ঠানটি খুব উপভোগ কৰিলোঁ, ভাল লাগে। ধন্যবাদ। আছে আমাৰ ইউথ ক্লাবৰে এগৰাকী প্ৰাক্তন ছাত্ৰ, বৰ্তমান চিকিৎসক হৈ আহিব কেইদিনমানৰ পিছতে আমাৰ গৌৰৱ পাকিজ আছে আজি বিশ্ব সংগীত দিৱসৰ দিনা। পাকিজ কি ক'বা? ৱৰ্ল্ড মিউজিক ডে বহুত ভাল লাগে, এনেকৈ ইউথ ক্লাবত আহিলোঁ। ইউথ ক্লাবত আগৰে ষ্টুডেণ্ট হয়, এই মানে আগৰ মুমেণ্টবোৰ আকৌ নষ্টালজিক হৈ যোৱা যায়, সেইটো মানে বহুত মানে কি ক'ম ট্ৰেজাৰ এটা হয়, ভাল লাগে এইটো। চবকে বিশ্ব সংগীত দিৱসৰ মানে শুভেচ্ছা দিছোঁ, আৰু চবে গান গাওক, ঘৰত থাকক। থেংক ইউ পাকিজ। আৰু ফুটবল কেনেকুৱা লাগিল আজি? হয়, বহুত ভাল লাগিল। আচলতে চবেই চৰ্চা কৰি থাকিব লাগে কৰোণা কালতো, ভাল লাগিল। আজি চব একেলগে মিলজুল হৈ পিনে আমি গালোঁ একেলগে, ক'ভিড প্ৰট'কল মানি পিনে। ঠিক আছে। আছে ইছলাম সংগীত মহাবিদ্যালয়ৰ কাৰ্যকৰী সভাপতি আমাৰ গিৰিজ ছাৰ, তেখেতক মই কিবা এষাৰ ৰাইজৰ কাৰণে ক'বৰ কাৰণে আহ্বান জনাইছোঁ। সংগীত মহাবিদ্যালয়ৰ আমি ছাত্ৰ ছাত্ৰীসকলে আচলতে আজি এনেকেই অনুষ্টুপীয়াকৈ হ'লেও বিশ্ব সংগীত দিৱসটি উদযাপন কৰিলোঁ, কি ক'ব? বিশ্ব সংগীত দিৱস ইতিমধ্যে উদযাপন কৰা হ'ল। বিশেষকৈ এই বিশ্ব সংগীত উদযাপন পৰম্পৰাগতভাৱে বহুতেই প্ৰচাৰতা চলি আছে। তাত মই যিহেতু ক'লোঁ ইতিমধ্যে যে ইউথ ক্লাবৰ আমি একেবাৰে কম সময়ৰ কাৰণে আচলতে আজি এই অনুষ্ঠানটো আয়োজন কৰিছিল আমাৰ ইউথ ক্লাব সংগীত মহাবিদ্যালয়ৰ জৰিয়তে। মই ইউথ ক্লাবৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেকৈয়ে আমি
আশা কৰিছোঁ সকলোৰে দিন ভাল হওক, আমাৰ দিনবোৰ আকৌ আগৰ নিচিনাকৈ ঘূৰি আহক, তাকে কামনা কৰি আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো ভালদৰে চাব, তাকে আশা কৰিছোঁ। ধন্যবাদ।